राज्य सरकार और केंद्रीय सरकार कर्मचारी सकलक मैं जनाबले गईछु जे আজি जुलाई 15 तारिख 3टा बजात এখন মিটিং হৈ গল। তাত আমার এনএম অফিসর অধ্যক্ষ বিজয় কুমার বন্ধু और शिव गोपाल मिश्र तेखतो आसिल। जो 6 तारिखे शिव गोपाल मिश्रई आमार पीएम और आमार वित्त मंत्री माननीय आमार माननीय निर्मला सीतारामन डांगरियानिक এখন চিঠি লিখিছিল যে আমাক সেই পুৰণি পেনশনে লাগিব, হবহু পুৰণি পেনশনে লাগিব। কিন্তু তেওঁলোকে যেটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত মৰ্মে 30 বছৰ যিসকলৰ পূৰ্ণ হৈছে চাকৰি কাল তেওঁলোকক লাষ্ট বেসিক পেৰ 50% 50% और जिबिलाकर कम होइसे हेबिलाকক 40 বা 45% দিব। किंतु एटू आमार संस्थाय एटू मानि लोৱা নাই। एतिया 19 तारिखे ए जुलाई माहर 19 तारिखे दुपरिया ठीक 12 बजात এখন আৰু धरना प्रदर्शन करिब आमार संस्थार तरफर परा जबरदस्त एखन धरना प्रदर्शन करिब जे आमाक 50% एटू नालागे, हुबहु पुरनी पेंशने लागे। एतिया यार माजत की हय हेइखिनि আজি মিটিংৰ পিছত কি হয় সেইখিনি পিছত আৰু জানিবলৈ পাব। আৰু 23 তাৰিখ অৰ্থাৎ 23 জুলাই 11টা বজাত বিত্তমন্ত্রী নির্মলা সীতারামন ডাঙরিয়ানিয়ে এটু সদনত পেশ কৰিব। যেটো সিদ্ধান্ত হয় সেই সিদ্ধান্ত মৰ্মে শতকৰা 50% হেইটো দিয়ে নে পুৰণি পেনশন দিয়ে হেইটো পেশ কৰিব, আপোনালোকে জানিবলৈ পাব। আসলতে আমাক পুৰণি পেনশনে লাগে, আগৰ হুবহু পুৰণি পেনশনে লাগে। কাৰণ 60 বছৰলৈকে কাম কৰি এজন কৰ্মচাৰীয়ে কিয় পুৰণি পেনশন নাপাব? সাংসদ বিধায়কসকল 5 বছৰ কাম কৰিয়ে পুৰণি পেনশন পায়। গতিকে আমাৰ কৰ্মচাৰীসকলক পুৰণি পেনশন পাব লাগে। এইখিনি আমাৰ দাবী, আমি এই দাবীত অটল আছো। এইখিনিয়ে কথা, আৰু পিছত বিতং খবৰ জানিবলৈ পাব।